ইয়াতে উঠি আইছো হেল্লো এভরিওয়ান ওয়েলকাম টু মাই চ্যানেল মায়াস ব্লগ আজি আমি আইছো পিকনিক খাবলৈ কেনে লাগিছে জায়গাটা বিরাট ধুনিয়া লাগিছে এটা চাব দেই আৰু আমি কি খাব আপোনাক দেখাও মস্তি চিজ আছে হাঁহ মাংস আনছো আৰু স্লাড আচাৰ গল এয়া আমাৰ চৌকা বিশেষজ্ঞ ভুৱনজ্যোতি তালুকদাৰ এতিয়া আমি কেৰাহী বহাইছো এতে আছে কণী বন্ধুসকল আমি ছাগলী মাংস বনাইছো ইয়াতে এটা ছাগলী মাংস সেইটো কি মাংস এইটো হাঁহ মাংস এইটো হাঁহৰ মাংস এইটো ছাগলী মাংস এতে আৰু ভাত মুৰ্গীটো ক'ত আছে এতিয়া আমি এতিয়া পিকনিক খাম আৰু অলপমান মই এনেকে আই এম এ ডিস্কো ডেন্সাৰ নাচিম দেই আপোনালোকে চাব এনেকা এনেকে নাচিম আপোনালোকে সেইটো আহি গৈছে এতিয়া আমি বনাই আছো হাঁহ মাংস ভাত হৈ গ'ল আৰু স্লাড হৈ গ'ল তাতে দালি আছে আৰু ছাগলী মাংস হৈ গ'ল ধান কি বিন্দাস ফেমিলি কি ক'বা সদায়নো কিমান কাম কৰি থাকিম গতিকে পিকনিক খোৱা দিন এতিয়াই হয় জানুৱাৰী ফেব্ৰুৱাৰী এনেমান পিকনিক খাই আৰু খুব হেপী আৰু বেছি ইমান হাই হুল্লা কৰা নাই আমি দুটা ফেমিলি আহিছোঁ খুব সুন্দৰ লাগিছে পানীটো ইমান চাফাও নহয় এয়া গান এটা গাওঁনে মে পানী পানী Shivam. আশা আছিল এই পৰিয়ালটোৰ লগত এসাঁজ বাহিৰত খাবৰ কাৰণে আৰু আজি আশাটো পূৰণ হ'ল হ্যাপি নিউ ইয়াৰ এই কেমেৰা পিকনিকৰ লগতে আমি দুই এটা ফানি ভিডিঅ' বনাইছো কৰোনা মহামাৰীৰ ভয় সন্ত্ৰাস আৰু ব্যস্ততাৰ পৰা দূৰত এটি সুন্দৰ দিন আজি আমি এই দুইটা পৰিয়ালে অতি সুন্দৰভাৱে ইয়াত অতিবাহিত কৰিলোঁ 2020 আৰু 2021 আটাইবোৰ প্ৰতিকূল পৰিৱেশ যাতে 2022 নোহোৱা হৈ যায়